গাইজ গুড মৰ্ণিং। চ' আমি ইয়াত এইটো আহি পালোঁ, আপোনাক দেখা পালে এইটো আগৰ ভিডিঅ'টোত। তাৰপিছত আমি ইয়াত আহি এতিয়া আনলোড কৰি আছে আমাৰ গাড়ীটো, আৰু আমাৰ গাড়ীটোৰ পৰা মানে 100টামান পিচ নামিব আৰু আধাখিনি আমি ওপৰত যাই আছোঁ। এইটো ৰাস্তাত যাবগৈ লাগিব, এনেকৈ এনেকৈ যাব লাগিব। আৰু জোনদা গাড়ীখনটো জোনদা উভতি যাবগৈ, আৰু জোনদা গাড়ী পূৰা খালী হৈ যাব। জোনদা আকৌ এইখিনি ৰিটাৰ্ণ হৈ যাবগৈ। চ' আমি এতিয়া ইয়াত আহিছোঁহে, অলপ কিবা কিবি খাবৰ কাৰণে লৈ যাওঁ। আৰু এতিয়া বাহিৰলৈ আহি গৈছোঁ, ভিতৰত হেৰি নাই, এলাউড নাই, কেমেৰা এলাউড। চ' ভিতৰত ভিডিঅ' বনাব নোৱাৰিলোঁ। চ' ইয়াত বাহিৰত আহি গৈছোঁ, চামোচা অৰ্ডাৰ দিয়া আছে, চামোচা লৈ যাওঁ। তো গাইজ ৰাতিপুৱাটো দেখা পাইছেই, আমি ইয়াতে আছিলোঁ। তাৰপিছত কেম্পৰ সন্মুখতে আমি ৰখি গ'লোঁ। গাড়ী দুটা ইয়াতে ৰখা হৈছে। এইটো গাড়ীটো যাবগৈ এতিয়া, জোনদা এইফালে গুচি যাব, আমি এইফালে যামগৈ। চ' এতিয়া জোনদা গাড়ীটো খালী কৰা হৈ গ'ল। তাতে আমি ভাত চাত বনালোঁ, আৰু তাতে ভাত চাত খাই কৰি ল'লোঁ। আৰু দেখাব পৰা নাছিলোঁ, বৰষুণ আছিলে, সেইটো কাৰণে আমি গাড়ীৰ ভিতৰতে ভাত চাত বনালোঁ। চ' বাচন চাচন ধুই কৰি আছে। মোৰ গাটো ইমান ভাল নহয়, চ' মাতটো অলপ বেলেগ লাগিব পাৰে, পাথৰ গোটেই যেনি মোৰ গাটো ভাল লগা নাই, জ্বৰ হৈ গ'ল অলপ গাটো, সেইটো কাৰণে মই ব্লগটো ষ্টাৰ্ট কৰি আছোঁ। সেইটো গেটৰ ভিতৰততো কৰিব নিদিয়ে। চ' ইয়াতে আমি ভিডিঅ'টো বনাই আছোঁ, আৰু ভিতৰত এণ্ট্ৰি চেণ্ট্ৰি কৰিবৰ কাৰণে কেমেৰা এলাউড নহয়। চ' মোবাইলো নিব নিদিয়ে ভিতৰত। গাড়ীতে মোবাইল চোবাইল থৈ কিনে লগ কৰি গৈ আছোঁ আৰু। তো গাইজ আন্ধাৰ হ'বলৈ হৈ গৈছে, জোনদাকো বাই বাই দিম আৰু আমি এতিয়া। এইটো মোৰ লগত আছে সুনীল। হাই। তাৰপিছত ইয়াত আজি গণেশ পূজা বুলি শুনিছোঁ, আমিতো পাহৰি গ'লোঁ কিমান তাৰিখ আছিলে গণেশ পূজা। চ' ইয়াত দেখি কিনে এটা গণেশ পূজা লাগি গৈছে। ইয়াত গণেশ পূজাৰ গোসাঁই দেৱী আনি আছে, আৰু ৰাস্তাটোৰ অৱস্থা চাওক এবাৰ। তো গাইজ গাড়ীত ইউৰিয়াত ভৰাই লওঁ। কি আছিলে ইউৰিয়া ন? ইউৰিয়া ভৰাই আছে বাবুদাই। ভৰাই কিনে আমি ওলাই যাম আৰু। মই ধৰি আছো এতিয়া বাল্টিংটো, দুখ ল'ব পৰা নাই। তাৰপিছত তাৰ পৰা অহা নহ'ল, দিনত তাতে ভাত চাত বনাই কৰি খাই দিলোঁ, ৰাতি তাতে থৈ গ'লোঁ। চ' তাৰ পৰা অলপ ওলাই গুচি আহিলোঁ, বাবুদাহঁতে লৈ গুচি আহিলে, মই সাৰ নাপালোঁ। ত' এতিয়া আহি পেলাই এইখিনিত সাৰ পাইছোঁ। তাৰপিছত বাবুদাই কৈছে মুখ চুখ ধুই লওঁ। ত' ইয়াত পানী পৰি আছে ইফালে, তাতে মুখ চুখ ধুনীয়াকৈ ধুই কৰি, আৰু গাড়ীটো পানী নাছিলে, গাড়ীত পানী ভৰাই ল'লোঁ। কিবা এটা গৈ পেলাই আগত চাহ তাহ খাই ল'ম। তাৰপিছত বাবুদা অকণমান শুই লৈছে, বাবুদা ৰাতিপুৱা তাৰ পৰা আমি ওলাই আহি গ'লোঁ। অলপ কাপোৰ নাপাওঁতে এটা চিন্তাটোতে আমি বজাৰ চজাৰখিনি কৰি ল'লোঁ, আৰু আহি আছিলোঁ বোলো আমি যাই কিনে আগত বনাই কিনে খাম বুলি। চ' আহি পেলাই ইয়াত জাম হৈ আছে, ট্ৰাক এটা ফচি আছে। চ' এতিয়া ট্ৰাকটোৰ কাৰণে আমি ফচি যোৱাৰ কাৰণে ভাতটো ইয়াতে বনালোঁ। ভাত চাত খাই কৰি হৈ গ'ল, মই শুই গ'লোঁ অলপ। খোৱাৰ পৰা উঠি আহিছোঁ, আৰু এতিয়ালৈকে গাড়ী হোৱাই নাই। চ' কি হয় এতিয়া, আজি যাব পাৰোঁনে নোৱাৰোঁ আগত ঠিক নাই। চ' এবাৰ চাই লওক ট্ৰাকৰ অৱস্থা আৰু আমাৰ অৱস্থা। সুনীল বহি এইটো আমি ইয়াতে বহি আছোঁ, আৰু আজিৰ দিনটো ট্ৰাকৰ কাম কৰি আছে আগত। ট্ৰাকো এডাল ভাগি গ'ল। চ' এতিয়া কি হয় যোৱাটো, যদি গাড়ীটো ভাল হৈ যায় আমি ওলাই দিব পাৰিম। চ'
এতিয়ালৈকে গম পোৱা নাই এইটো শুনিলে অৱস্থা বেয়া তাৰ হাৱা টাইট হৈ গ'ল বোলে তাৰ চ' টোপনিয়াই আছোঁ ইয়াতে গৰমটো বহুত বেছি আগত ঠাণ্ডা আছে এইকণ জেগাত মানে বহুত গৰম হয় চ' ইয়াতে ফচি আছোঁ আজি ৰ'দটো বহুত দিছে ত' অলপ আগত গৈ পেলাই আকৌ জেকেট পিন্ধিবলগীয়া হ'ব নোৱাৰিলোঁ ভিডিঅ' চিডিঅ' আহি থাকোঁতে চব শুনিলৰ কাৰণে ৰাতিপুৱা জল্দি জগাই দিছে ই মোক বুলি নহয় চবকে জগাই দিছে বাবুদাও টোপনিয়াই আছে এতিয়া শুনিলৰ কাৰণে আছে চব সি এতিয়া ইফালে মোৰ গৈ আছে যোনবিলাক ৰাতিপুৱা বাই বাই দিলোঁ তো গাইজ ফাইনেলি ওলাই আহিলোঁ এইখন গাড়ীৰ কাৰণে আজি গোটেই দিনটো জামত ফচিলোঁ গাড়ী টেংকি নাই চব গাড়ীৰ টেংকি আপোনাৰ জামত হৈ গৈছে সেইটো কাৰণে আজি দেৰি হ'ল আপোনালোকে বেয়া নাপাব আপুনি আগত চাই থাকক এতিয়া নেকি গৈ দেখুৱা ফাইনেলি ডাপু দলং পাই গ'লোঁ ত' এইফালে যাব ডাপু টাউনলৈ আমি যাব লাগিব ৰাইট চাইডে চ' চাই গৈ থাকক আজিৰ ব্লগটো স্পেচিয়েল হ'ব অলপ সুনীলৰ টেনশ্যন আজি বহুত মোৰ বহুত টেনশ্যন এই পাহাৰী ছোৱালী নাপালে আজি এনেকে মোৰ লাইফ তো যাই থাকোঁ আমি লিভিং কিঙৰ ৰাস্তাত এতিয়া গৈ আছোঁ এতিয়া প্ৰথমতে এতিয়া ভালেই পাব অলপ পাছতকৈ দেখা পাব মেইন ৰাস্তাবিলাক এতিয়া অলপ মনটো ভাল লগা হৈছে তাৰপাছত চাব ৰাস্তা চ' গৈ থাকোঁ starting living king rasta starting তো গাইজ আহি আমি মানে অলপ কোনটো জেগাটো ভালকৈ নাজানো চ' ইয়াত গাড়ী কাম কৰি আছোঁ চ' ইফালে তো সেইটো কাৰণে আমাৰ গাড়ীটো ৰাখি দিয়া হ'ল এইফালে ছাইডত এই ওপৰত এই জে চি বিলাক এইখিনি কাম কৰি আছে ৰাস্তা ব্লক হৈ আছে চ' এবাৰ ইয়াৰ ভিউটো চেক কৰি লওক তো গাইজ গাড়ী পানী খতম হৈ গ'ল চ' পানী ভৰাই আছোঁ সুনীলে কেমেৰা লৈ আছে মোৰ চ' পানীটো ভৰাই লওঁ আৰু জেগাটো এবাৰ চাই লওকচোন তো পানী চানী ভৰাই কৰি হৈ গ'ল চ' আমি ওলাই গৈ আছোঁ অলপ মই চোলাটোলা চেঞ্জ কৰি দিলোঁ চোলাটো ধৰি দিলোঁ মানে গোন্ধাই গৈছিলে আজি গাটো হোৱা নহ'ল চ' কাপোৰখিনি আমি এনেকৈ শুকাবলগীয়া হৈছে অৱস্থা গিয়াৰ বক্সতে লগাই দিছোঁ কাপোৰে পেনে চব দি থোৱা আছে ত' এনেকৈ শুকাই যাব বোলে বাবুদা সুনীল যাই থাকোঁ নেকি ত' গৈ থাকোঁ
গাইজ আমাকতো দেখা পালেই চ' আমি ইয়াতে আজি উঠি গ'লোঁ চ' জেগাটোৰ নামটো ভালকৈ ইমান নাজানো চ' আগৰ গাড়ীটো বেয়া হৈছে আমি তিনিটা মানে একেলগে গৈ আছোঁ গাড়ীটো দেখা পাইছে চাগে এইটো গাড়ী আৰু এইটো গাড়ী আমি তিনিটা একেলগে গৈ আছোঁ চ' আগৰ গাড়ীটো বেয়া হৈছে আমি মানে ইয়াতে ৰখি গৈছোঁ চ' ভাতটো ইয়াতে বনোৱা হৈ গ'ল মোৰ গাটো ইমান ভাল নহয় চ' মাতটো বেলেগ আহিব পাৰে ভাতটো হৈ গ'ল চ' ভাতটো ইয়াতে খাম তাৰপিছত আমি ইয়াৰ পৰা কালি মৰ্ণিং ওলাই যাম চ' সুনীলে আৰু বাবুৰে তাত আছে আমাৰ এবাৰ চাই লওক কি হৈ গৈছে ভাতটোতো বনোৱা হৈ গ'ল এবাৰ চাই লওক কি গাড়ী কাম কৰি আছোঁ আমি তো গাইজ এই বস্তুটো ইয়াত আহি যাব এইটো হেংগাৰ বুলি কয় মই ভালকৈ ইমান নামটো নাজানো চ' এইটো বস্তু ইয়াত আহিব চ' এতিয়া এইটো গাড়ী বস্তু বনোৱা হৈ আছে বাবুৰাহত চব ইয়াতে লাগি আছে এইটো সুনীল ইয়াত আছে দাদাহঁতে লাগি আছে কামত চ' ইয়াত জেক লাগি আছে কি হয় চাই থাকক আপোনালোকে লাষ্টলৈকে তো গাইজ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' বাই বাই আন এটা ভিডিঅ'লৈ লগ পাই আছোঁ